Welcome back to my YouTube channel. আজি জিমত ৰাতিপুৱা আহি চাইছোঁ যে আমাৰ গৌৰৱ গগৈ ছাৰ জিমত, গতিকে ৰাতিপুৱা পৰিৱেশটো বিৰাট ধুনীয়া হ'ল। তেওঁ এক্সাৰচাইজ কৰিলে আৰু জিমৰ পৰিৱেশটো বিৰাট বেলেগ হৈ গৈছে। চবেই ফটো চটো তেওঁৰ লগত লৈছে আৰু ময়ো আহি পিনে ফটো চটো ল'লোঁ আৰু মই ক্লিপ হোৱা লগাই দিম। তেওঁক সন্মান জনালে আমাৰ জিমৰ ফালৰ পৰা। মানে আমি সম্পূৰ্ণটো বিচাৰোঁ দিন ৰাতি কাম লাগি আছে আৰু মানে কি কয় বৰষুণ আগত হৈ গ'লে হ'ল আৰু স্কুল প্ৰথমত আহিছিল নে আৰম্ভণি পৰা দুটা ফ্ল'ৰ আছে আৰম্ভণি আপোনাৰ অকল ছিংগল ফ্ল'ৰ আছে, অকল তলতো আছে, তাৰপিছত এইটো হ'ল ওপৰত। এতিয়া অকণমান ৰ'দত বহিছোঁ, যাওঁ অলপ চুলি দাড়িখিনি কাটি লওঁ, দেখিবলৈ একদম লেতেৰা লাগিছে নিজকে। অকণ বহি লওঁ, ৱৰ্কআউটখিনি কৰিম। গতিকে ভিডিঅ'টো চাব, এনেকৈ ৰেগুলাৰ ভিডিঅ'খিনি আহি থাকিব। মোৰ অলপ কথা পাতোঁতে মুখত লাগি ধৰে, সেইখিনি বস্তু অকণমান এডজাষ্ট কৰি দিব আপোনালোকে। মানে মই যেতিয়া অকণমান স্পীড ক'বলৈ চাওঁ বা অকণমান ভাবি কিবা এটা ক'বলৈ চাওঁ, তেতিয়া মোৰ মুখত লাগি ধৰে। মানে এনেই নৰ্মেলি ঠিক থাকে, কিন্তু চিন্তা কৰি কিবা এটা ক'বলৈ গ'লে তেতিয়া মোৰ মুখত লাগি ধৰে মানে। গতিকে আহক, মই এতিয়া যাওঁ চেলুনলৈ, দাড়ি চাৰি অলপ কাটি আহোঁ। আকৌ বহি থাকিলে ভাল লাগে, হয় নাই বাৰু? হে আলোচনা কৰি মেলি বিন্দাছ নাথাকে গ'লে জলদি বহুত বেয়া লাগে, কাটি দিওঁ সেইখিনি। দেৰি হ'ব দাড়ি চুলিখিনি কাটি আহিলোঁ। এতিয়া অলপ আৰাম কৰোঁ আৰু একদম লেগছ ৱৰ্কআউটেৰে লগ পাম আৰু। A few minutes later. মোতকৈ ভাল হ'ব
ডাঙৰ তিনি সময় মাৰি গৈছে বঢ়িয়া 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 ৰখা 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 এই তুমি বেকল দিয়া ইমান আগত লৈছা নহয় নহয় এতিয়া আগত লোৱা Come on. Easy. 5 6 Body. 8 মাৰ কেলে মান ধৰিছে এই নম্বৰ পুৰা ভিডিঅ' বনাইছা নেকি ভৰিটো আগলৈ এনেকৈ কৰি দিছে সম্পূৰ্ণ বডি প্ৰেছাৰ এনেকৈ পুৰা হিচাপে কৰি দিছে Okay. Kukala please. নিজৰ বাহনে ঠিক আছে কালি পিকনিক পাৰ্টি বহুত ওলাইছে দেই লাষ্ট হৈ গ'লতো লাষ্ট 26 তাৰিখ